গুড মৰ্ণিং আপোনালোকৰ কাৰণে আকৌ এটা নতুন মিনি ব্লগ লৈ আহি গ'লোঁ। এইকেইদিন যে সেউজীয়া শাক ইমান খাই আছোঁ, আজিও ইয়াৰ ৰঙালাও আগ আৰু মৰিচা শাক কাটিবলৈ লৈছোঁ। আৰু এইফালে মৌপিয়াই খেলি আছে অকলে অকলে। আৰু এইফালে দেখিছেনে মৌপিয়া চুলিখিনি চুটি কৰি কাটি দিয়া হ'ল, গৰম আহিছে যিহেতু। আৰু এইফালে মানুহজনে ৰাতিপুৱাই গৈ পেলাই বজাৰ কৰি আনিলেগৈ, অহাকালি আমাৰ ঘৰত যিহেতু পূজা আছে। আৰু এইফালে মৌপিয়াৰ কাৰণে ফ্লিপকাৰ্টত পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ, পাৰ্চেলটো আহি পালে। মানুহজনে খুলি চাই আগতে আনিলে, পিছতহে আমি ইয়াক খুলি আছোঁ ধুনীয়াকৈ। তাইক সৰু টেবুল লাগে যিহেতু টেবুল এখন অৰ্ডাৰ দি দিলোঁ। তাই পাই লৈ বিৰাট খুচ হৈ গৈছে। আৰু আপোনালোকেও যদি অৰ্ডাৰ দিব বিচাৰে ফ্লিপকাৰ্টত ধুনীয়াকৈ অৰ্ডাৰ দিব পাৰিব, বহুত ধুনীয়া কোৱালিটি হয়। আপোনালোকৰ ঘৰত যদি সৰু বাচ্ছা আছে তেনেহ'লে এনেকুৱা ফ্লিপকাৰ্টত অৰ্ডাৰ দিব, বিৰাট ভাল। আৰু মৌপিয়া ধুনীয়াকৈ এতিয়া পঢ়িবলৈ ধৰিলে, দেউতাকে পঢ়াই আছে।